ভইচ অভাৰ কৰি দিব অঁ ঠিক আছে এই আমি গৈ আছোঁ ছাৰ আকাশ মই কোন চিকুদা বৰচ এইবিলাক ঘন আমি গৈ আছোঁ এতিয়া আমি ক'ত গৈ আছোঁ আমি গৈ আছোঁ এতিয়া বৰপেটা সত্ৰলৈ কীৰ্তন ঘৰলৈ আমি গৈ আছোঁ আৰু ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত উপস্থিত হৈছোহি এইয়া পিছফালে চাব পাৰে এইয়া আমাৰ পিছফালে আমাৰ মেইন ব্লগাৰ এইগৰাকী মই কণ্টিনিউ কৰি আছোঁ ব্লগটো ছোৱালী সোমাবলৈ বৰপেটা সত্ৰত নিদিয়ে সোমাবলৈ নাপাওঁ আমি বাহিৰতে এয়াই হৈছে ঐতিহ্যমণ্ডিত বৰপেটা থান যাক বৰপেটাৰ কীৰ্তনঘৰ বুলিও জনা যায় আৰু এই ভাগ প্ৰতিষ্ঠা হৈছিল 1508 খ্ৰীষ্টাব্দতে আৰু মাধৱদেৱে ইয়াত প্ৰায় 8 বছৰমান কটাইছিল প্ৰথম অৱস্থাত অৱশ্যে এই ভাগ কেঁচাকৈ সজোৱা হৈছিল আৰু পৰৱৰ্তী সময়ত অৰ্থাৎ 1952 চনত পকা খুঁটা আৰু চিত্ৰখোদিত বেৰেৰে সজোৱা হৈছিল আৰু এই অক্ষয় বন্তি গছি 400 বছৰ ধৰি জ্বলি আছে চাৰিওফালৰ পৰিষ্কাৰ আৰু শুভ্ৰ পৰিৱেশটোৱে আমাক সঁচাকৈ আপ্লুত কৰিছে মহাপুৰুষ মাধৱদেৱে আমাৰ বাবে কেনে এক ধুনীয়া সত্ৰ প্ৰতিষ্ঠা কৰি থৈ গৈছে নহয়নে আৰু দ্বিতীয় কথাটো হৈছে যে মহাপুৰুষ মাধৱদেৱে প্ৰতিষ্ঠা কৰাৰে পৰা সত্ৰাধিকাৰ তথা ভকত বৈষ্ণৱে সত্ৰখন ইমান ধুনীয়াকৈ ৰাখিছে সেয়া আমাৰ বাবে গৌৰৱৰ কথা আৰু আমাৰ এই সৌভাগ্য যে হঠাতে আমাৰ এই সত্ৰভাগ দৰ্শন কৰাৰো সুযোগ মিলিল বৰপেটা সত্ৰৰ আন এটা বৈশিষ্ট্য হৈছে যে তাৰ মূল মণিকূটত কোনো ঈশ্বৰ বা দেৱীৰ মূৰ্তি নাই তাত শৰাইৰ সন্মুখত বন্তি জ্বলোৱা হয় আৰু আৰাধনা কৰা হয় অৱশ্যে আহোম যুগৰ কিছুমান কীৰ্তিচিহ্ন তাতে ব্যৱহাৰ কৰা হয় আমি সকলোৱে তাতে সেৱা কৰিলোঁ আৰু নিৰ্মালি ল'লোঁ আৰু এয়া যে দেখিছে এয়া হৈছে হৰিজান খাল অৰ্থাৎ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱে এই খালতেই গা ধুইছিল এই খালৰ এটা অংশই সত্ৰখনক স্পৰ্শ কৰি আছে আৰু তাতে খটখটি আছে সেয়েহে ইয়াক খটখটি ঘাট বুলি কোৱা হয় হে পৰমেশ্বৰ পাপী তাপী সকলো নিয়ন্ত্ৰী আমাক স্বামীদান দিয়া সকলোবোৰ চাই সম্পূৰ্ণ নহওঁতেই আমাৰ আকৌ উভতিবৰ হ'লেই নহয় যিহেতু ৰাতিলৈ নাটক আছে ৰ'ব আপোনালোকে বাৰু নাটকৰ ভিডিঅ' চালেনে যদি নাই চোৱা মোৰ চেনেলত গৈ চাই আহিব বাকী আজি বৰপেটা সত্ৰলৈ গৈ বিৰাট ভাল লাগিলে আৰু আমি উভতি আহি পালোহি ৰংঘৰ আৰু এয়া আমাৰ বেনাৰৰ সন্মুখত সকলোৱে ফটো মাৰিছে আৰু ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ